এইফালে আমাৰ ঘৰৰ অৱস্থা চাওক আমাৰ ঘৰত মানে টাইলছ লগাই আছে আৰু পুটিং কাটি আছে বাকি কিটা ৰুম হৈ গৈছে মান হোৱা নাই আৰু মই বনাব লৈছো এতিয়া পানী পিঠা মিস্ত্ৰী আহিছে মিস্ত্ৰী কাৰণে পানী পিঠা বনাম এইফালে ৰেডি কৰি ললো এনে ঘৰ অৱস্থা নিকা হৈছে যে বস্তুবোৰ মানে একদম সিবিল নাই তাৰপিছতে আমি ৰাতিপুৱা চাহ খালো খালি চাহ আৰু এতিয়া খাম পানী পিঠা কিমান আৰু চাহ বিস্কুট ৰুটি খাম ন এতিয়া পানী পিঠা খাম Good kali. Kenapa? Koli. Kali mau bed. আনিছিলো চাৰ্জাৰডাল ক'ত বা থাকি গ'ল বিচাৰি পোৱা নাই এতিয়া পাই লম কাকা বিলম্বী পৰিলে দে এটা বিলম্বী আচাৰ বনাবলৈ কিন্তু ইয়াতে এনেকে দিছে আৰু ষ্টাইল কৰি দিছে অলপ কামটা কৰিছো চাও হেয়াৰ কেয়াৰ স্কিন কেয়াৰ কিটা চাও মনু চাও মাথাটো লগাইছো মই তেনেকে থাকো শুকাই যাব তেতিয়া টানিবলৈ বেছি দূৰ নাপায় এই আমাৰ ইফালে হেনা আৰু মেকআপ ইফালে আমাৰ চলি আছে মেকআপ ফেস মাস্ক লগাই আছে আৰু ইফালে চুলি লগাই আছে হেনা ভনিয়েকেও লগাইছে আৰু ভাগিনিয়ে বনোৱাহি ইমান ডাঙৰ মাংস বনাব ডাঙৰ মাংস বুলে ইমান বেছি মাংস ভিডিওটো তৈয়াৰ দিব এই ভিডিওটো ভিডিও মানে এটো নহয় আৰু কাৰেন্ট চাই ভিডিও লাইট না থাকা হয় বনালে ভিডিও মাজত বনাই সুমাই দিম আৰু জিহে লাইট পোহৰে নপৰে ফলে টৰ্চ লগাই আছিল ভিডিও বনাই আছে মা কেনকা লাগিছে জুই বনাই পেলে এইফালে মুনে আমাৰ জুই ফাই আছে এই মুন চাই দে এবাৰ মুন ও মা এইফালে যা ও মুন চাই দে এফালে এবাৰ ও মামা এইটো লৈ যাচোন ভিতৰত এবাৰ লুকাই এইজনী মোৰ আইতা আমাৰ হাঁহৰ মাংস বনাই হৈ গ'ল এতিয়া হাঁহ কোমোৰা কি ধুনীয়া কালাৰ হৈছে নহয় মজা ৰখাম আৰু এতিয়া মই এফালে ৰুকি আছো আৰু সোনা এফালে খাই আছে নতুন চাউল ন চাউল এয়া বোলে ৰঞ্জিত ধানৰ চাউল আমি লৈ যাম কেটামান গুৱাহাটীলে কেঁচা মিলত বনাই আনিছে সেই কাৰণে এনেকে পাকাতে মেলি থৈ দিছে সোনা তুমি ইয়া পেলালা ন চাউল চাহ খাই এতিয়া বাহিৰলৈ আহিছে ইমান ধুনীয়াকৈ ৰ'দ দিছে ন ৰ'দত বহিলে আৰু উঠিব মন নাযায় তাতে অলপমান ঠাণ্ডা হৈ আছে বাৰু আৰু আমাৰ ঘৰ আপোনালোকে দেখিছে কালি ভিডিওটোত মই এটা দিছিলো এয়া আমাৰ ঘৰৰ কাম চলি আছে আজি মিস্ত্ৰী অহা নাই 9টা বাজি গ'ল কিন্তু আহিব আৰু কালাৰ মানে এটা পুটিং কৰি আছে আৰু বাকি এইফালে টাইলছখিনি লগালে টাইলছখিনি এবাৰ দেখাই দিম ৰ'ব জুইৰ ওচৰত বহি এতিয়া চাহ খাম ঘুগুনি বনাইছে ৰাতিপুৱা ইমান খাব মন নাযায় যে সেইকাৰণে চাহ আৰু ৰুটিকে খাই ল'ম আৰু
এতিয়া কালি বজাৰৰ পৰা আনিছে কাটি পেলাই ৰ'দত এনেকৈ শুকুৱাই থৈছোঁ এইখিনি জলকীয়া আচাৰ বনাম আপোনালোকক দেখাম বাৰু জলকীয়া আচাৰটো মই কেনেদৰে বনাওঁ একদম সিম্পল হয় গৰম তেলত আৰু অকণমান হেৰি দি পেলাই থৈ দিলে হৈ যায় নিমখ দিম অলপ কালাৰ চালাৰ দিলে দিব পাৰে নিদিলেও নাই বা সৰিয়হৰ যদি গুড়া থাকে সেইটো দিব পাৰে চাওঁ আজি মই কেনেকৈ বনাম আপোনালোকক দেখাম নিশ্চয় বহি আছোঁ আৰু ইমান ধুনীয়াকৈ ৰ'দ কাম চাম হৈ গ'ল চাহ খালোঁ মায়ে ৰুটি বনাই দিলে ৰুটি ঘুগুনি মই খালি চাহে খালোঁ চাহ খালোঁ আৰু ৰুটি এটা খালোঁ তাৰপিছত এতিয়া অকণমান ৰ'দতে বহি আছোঁ আৰু এয়া জলকীয়া আচাৰখিনি অলপ বনাম আজি অকণমান আবেলি ফাললৈ আজি দিনটো এক ৰ'দ দিওঁ আৰু তাৰপাছতে এয়া আৰু ঘৰতে বহি আছোঁ কিনো কৰিম মিষ্টাৰ আৰু পাপাই পিছফালে কিবা কিবি কাম কৰি আছে এই পিছফালে চালি এখন দিব লগা আছিলে সেইখিনি মিষ্টাৰ থাকোঁতে হেল্প হ'ব বুলি পাপাই আৰু নাই কোনো দায়িত্ব নাই দায়িত্ব আছে দিয়কচোন নোহোৱা নহয় মানে কি শান্তি তাৰ মাজতে যে কিবা এটা শান্তি বুলি কোৱা মই মাতিছোঁ নে মা মাতিছোঁ নে চাওঁ চকুকেইটা চাওঁ ক'ত কাজল লগালা চাওঁ চাওঁ সোণাৰ চকু আমাৰ ভূত হৈ গ'ল চাওঁ সোণা বেবী চাওঁ কৰি ল'লা এখন তুমি কি কৰি ল'লা সিহঁতে হেৰি কৰিছেনে নাই মোৰ পানী পিঠা চাগে অলমষ্ট ৰেডি কি ধুনীয়াকৈ এৰি গৈছে চাওক একদম ধোচা লাগিছে আৰু দেখি ৱাহ উঠাবই নোৱাৰো হাতে উঠাব লাগিব